ৰাজ্যত আৰম্ভ হৈছে খেল মহাৰণ 2.0। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত প্ৰতিটো প্ৰান্ততে খেল মহাৰণ উদযাপন কৰা হৈছে। কামৰূপ জিলাৰ বেজেৰা ব্লকৰ অন্তৰ্গত বেজেৰা পঞ্চায়তত অনুষ্ঠিত হয় খেল মহাৰণ 2.0। বেজেৰা মিনি ষ্টেডিয়ামত আজি বেজেৰা পঞ্চায়তৰ অন্তৰ্গত প্ৰায় 2000 খেলুৱৈয়ে ভাগ লয়। খেল মহাৰণ 2.0ৰ শুভ উদ্বোধন কৰে কামৰূপ জিলাৰ আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ, মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰী, কামৰূপ জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া সিদ্ধাৰ্থ গোস্বামী আৰু বেজেৰা উন্নয়ন খণ্ডৰ বিষয়া অপূৰ্ব বৰুৱাই। নিউজ ডেস্ক ৰিপৰ্ট এনি আছাম 24/7। শ্ৰদ্ধাৰ বেজেৰা উন্নয়ন খণ্ডৰ জ্যেষ্ঠ খণ্ড বিষয়া অপূৰ্ব বৰুৱাদেৱ, মোৰ কাষতে থকা আমাৰ অঞ্চলৰ এগৰাকী বিশিষ্ট ব্যক্তি চন্দ্ৰধৰ ভূঞা ডাঙৰীয়া, সন্মানীয় বন্ধুসকল, আজি আচলতে আমাৰ আনন্দৰ দিন। খেল মহাৰণ 2.0 যোৱা বছৰ হৈছিলে প্ৰথম। অতি উৎসাহ, আৰু বেজেৰা এনেকুৱা এখন ঠাই, অতি উৎসাহী ঠাই, উৎসাহী লোকৰ ঠাই। আৰু ইয়াৰ যিগৰাকী আমাৰ ভিডিঅ' আমি পাইছোঁ, তেখেতৰ উৎসাহৰটো তুলনাই নাই। ৰাতিপুৱাই আহি লাগি আছে। আজিৰ এই ল'ৰা ছোৱালীখিনি আহি কেইবাখনো আমাৰ ওচৰৰ পাজৰৰ স্কুলৰ পৰা প্ৰায় 2500 ষ্টুডেণ্ট আহিলে, অভিভাৱক আহিলে। গতিকে বেজেৰা এক প্ৰকাৰ উদুলি মুদুলি হৈছে। আৰু খেল মহাৰণৰ বাবে আমি অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাব লাগিব। কণ কণ ল'ৰা ছোৱালীৰ মাজত যিটো উৎসাহ উদ্দীপনা আমি দেখিবলৈ পাইছোঁ, আনন্দিত হৈছোঁ। আৰু অভিভাৱকসকল, আমি ভবাই নাছিলোঁ, আমাৰ দিনত আমি যেতিয়া খেল খেলিব যাওঁ, আমাৰ অভিভাৱকে আমাক গালি পাৰিছিলে। কিন্তু এতিয়া অভিভাৱকসকল ওলাই আহিছে আৰু বেজেৰাত এই পৰিৱেশটো মই ভাবোঁ এটা অনন্য পৰিৱেশ আজি হৈছে। ইয়ালৈ আহিল আমাৰ শেহতীয়াকৈ আমাৰ কামৰূপ জিলাৰ জিলা আয়ুক্ত মহোদয় তেখেত মিশ্ৰ ডাঙৰীয়া, তেখেত উপস্থিত আছে। আমাৰ আৰু ভাল লাগিলে এইকাৰণে যে আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দেৱৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰী ডাঙৰীয়া আৰু শেহতীয়াকৈ এই উৎসাহৰ মাজতে যোগদান কৰিলে আহি পেলাই আমাৰ মঙলদৈ ওদালগুৰি লোকসভাৰ দৰং ওদালগুৰি লোকসভাৰ সন্মানীয় সাংসদ দিলীপ শইকীয়াদেৱ। গতিকে আনুষ্ঠানিকভাৱে এই অনুষ্ঠানটো আজি ইমান সুকলমে হৈ গ'ল। আৰু এটা ভাল লাগিছে এইকাৰণে যে ইয়াত কোনেও চিকিৎসাৰ সুবিধা ল'বলগীয়া হোৱা নাই। এনেকুৱা এটা পৰিৱেশ হৈছে। সকলোৱে, মই ভাবিছোঁ যে ল'ৰা ছোৱালীবিলাক দিনে দিনে অলপ শক্তিশালী হ'বলৈ আৰম্ভ কৰিছে। আৰু এই পৰিৱেশ যদি হৈ থাকে অনাগত দিনত, যুৱ প্ৰজন্মৰ মাজত যিবোৰ আমি কেতিয়াবা ড্ৰাগছ বা অন্যান্য কথাবিলাক ভাবোঁ, মই বেজেৰাৰ পৰা এই অভিযান এটা আৰম্ভ কৰিব এই যুৱ প্ৰজন্মই, সেইটো মোৰ চকুত লাগিছে। আৰু সেইটো দেখি মই অভিভাৱকসকলক ধন্যবাদ জনাইছোঁ, আমাৰ বিষয়াসকলক। আৰু বিশেষকৈ খেল পৰিচালনাৰ ক্ষেত্ৰত যি আমাৰ খেল বিভাগৰ স্পৰ্টছৰ যিবিলাক বিষয়াবিলাকে যিটো উদ্যমেৰে তেওঁলোকে আজি লাগিছে, ইনষ্ট্ৰাক্টৰবিলাকে যেনেকৈ লাগি আছে, নেৰানেপেৰা প্ৰচেষ্টা লৈছে, মই তেখেতসকলকো আন্তৰিকভাৱে ধন্যবাদ জনালোঁ। মুঠৰ ওপৰত এটা ছাকচেছফুল অভিযান বুলি মই নিজেই অনুভৱ কৰোঁ। ধন্যবাদ। বেজেৰা মিনি ষ্টেডিয়ামত বেজেৰা উন্নয়ন খণ্ডৰ অন্তৰ্গত বেজেৰা গাঁও পঞ্চায়তৰ উদ্যোগত খেল মহাৰণ 2.0 আৰম্ভ হৈছিল। ইয়াত প্ৰায় 4 শতাধিক ল'ৰা ছোৱালী অংশগ্ৰহণ কৰিছে। আৰু ইয়াত কাবাডী, ফুটবল খেল, তাৰপিছত লং জাম্প, হাই জাম্প আৰু চেছ খেল অনুষ্ঠিত হৈছিল। আৰু চাইকেলিং আছে, এই চাইকেলিঙো হৈছে ৰাতিপুৱাৰ ভাগত। আচলতে যিখিনি ল'ৰা ছোৱালীৰ অংশগ্ৰহণ, খুবেই আমি আনন্দিত। গোটেই আমাৰ বেজেৰা পঞ্চায়তৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে ইয়াত অনলাইন কৰি আবেদন কৰিছিল, সকলো ছাত্ৰ ছাত্ৰীয়ে উপস্থিত হৈছে। আৰু আমি ভাবিছোঁ ভাল খেলুৱৈ আমাৰ মাজৰ পৰা ওলাই যাব। আমি আশা ৰাখিছোঁ অনাগত দিনতো এনেকুৱা অংশগ্ৰহণ আমি পাম। এই হিচাপতে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাবই লাগিব যে গাঁৱে ভূঞে সিঁচৰিত হৈ থকা প্ৰতিভাক বিকশিত কৰাৰ এক লক্ষ্য লৈ তেওঁ যি সপোন দেখিছে, এইটো এটা বাস্তৱত ৰূপায়িত হোৱাৰ দিশে আগবাঢ়িছে।